হেল্ল' এভৰিৱান, আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰত এটি নতুন ভিডিঅ' লৈ। এয়া দেখিছেনে, মোৰ উঠজোৰি ইমানকৈ ফাটিছে। গৰম ঠাণ্ডা মানে নাই, মোৰ উঠ ফাটিয়ে থাকে। তাকে ভাবিলোঁ কি কৰা যায়। পিছত এটা বুদ্ধি উলিয়ালোঁ, ঘৰতে আজি এটা লিপ বাম বনাম। তো কিহেৰে বনাওঁ ভাবি লাষ্টত ফিক্স কৰিলোঁ গোলাপ ফুলেৰে বনাওঁ। তাৰ কাৰণে মই বজাৰৰ পৰা লৈ আহিলোঁ গোলাপ ফুল। ইয়াত প্ৰায় 5-6টামান আছে। এতিয়া ধুনীয়াকৈ ইয়াক চফা কৰিব লাগিব, মানে পানীৰে ভালদৰে ধুই ল'ব লাগিব। তাৰপিছত লাহে লাহেকৈ বনাই থাকিম আৰু। এয়া মই পানীত ধুই ল'ব ওলাইছোঁ। এই লিপ বামটো বনাবৰ কাৰণে মই ফাৰ্ষ্ট ইউটিউব ভিডিঅ'ৰ পৰা চাইছোঁ, তাৰপিছতহে মই ট্ৰাই কৰিব ওলাইছোঁ। নাজানো আৰু কিবা হয়, এইটো লিপ বামেই হয়নে লাষ্টত কিয়ে হয়। ভিডিঅ'টো শেষতে গম পাব আপোনালোকে কি হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গোলাপ ফুলৰ পাহিবোৰ ভালদৰে ধুব লাগিব, কাৰণ তাত ধূলি বালি লাগি থাকে। চফাকৈ ধুব লাগিব। এতিয়া মোৰ ধোৱা হৈ গ'ল, এতিয়া উঠাই আছোঁ। আপোনালোকেও ঘৰতে এনেকৈ ট্ৰাই কৰিব পাৰে। দোকানৰ পৰা কিনি অনাতকৈ ঘৰতে কম খৰচতে বনাব পাৰে। এয়া মোৰ ধোৱা হৈ গ'ল। এতিয়া ফুলবোৰ খুন্দিব লাগে, নাইবা আপোনালোকে মিক্সি দিবও পাৰে। মই কিন্তু খুন্দি লৈছোঁ, আপোনালোকে মিক্সিতো দিব পাৰে। ইয়াৰ পৰা যিটো ৰস ওলাব, তাৰ পৰাই লিপ বামটো বনোৱা হ'ব। এয়া মোৰ খুন্দা হৈ গ'ল। এতিয়া ইয়াৰ পৰা ৰসটো ওলাবৰ কাৰণে ৰেডি কৰি আছোঁ। এয়া চাহ চকা চাকনিৰে ৰসটো ওলাই লৈছোঁ মই। আপোনালোকে যিমান ফুলৰ পাহি ল'ব সিমানেই ৰস ওলাব। মই বেছি ফুলৰ পাহি লোৱা নাই, প্ৰায় 5-6টামান লৈছোঁ। তো বহুত কমি গৈছে, ইমানখিনিয়ে ওলাইছে। এতিয়া হ'বনে নাই মই কনফিউজ হৈ আছোঁ। তথাপিতো ট্ৰাই কৰি দিওঁ আৰু হয়নে নহয়, কাৰণ ৰসটো বহুত কমি গ'ল। আপোনালোকে ল'লে 10টামান ল'ব পাৰে, তেতিয়া বেছিকৈ ৰসটো ওলাব। এতিয়া মই এই ৰসখিনি এটা বাতিত ওলাই লৈ জুইত উতলাব দিব লাগিব। তাৰপিছত উতলাই থাকিব লাগিব প্ৰায় 5 মিনিটমান। এয়া মই জুইত দি দিছোঁ। তাৰপিছত উতলাব লাগিব একেবাৰে গোট নামাৰালৈকে। এয়া ধুনীয়াকৈ উতলি আছে আৰু এটা ধুনীয়া কালাৰো আহি আছে। কিন্তু আপোনালোকে লাৰি থাকিব লাগিব, সঘনাই লাৰি থাকিব লাগিব। যদি মানে লাৰি নাথাকে তেতিয়া জ্বলি যাব পাৰে। মোৰ আধা আধি জ্বলি গৈছে, দেখিব পাৰিছে চাগে। এটা ধুনীয়া কালাৰ আহি আছে। এতিয়া মোৰ হৈ গ'ল উতলোৱা। এটা ধুনীয়া কালাৰ আহিছে নহয় জানো। এতিয়া ইয়াত দিব লাগিব এল'ভেৰা জেল অকণমান। মই ইয়াত এল'ভেৰা জেল এড কৰিম। আপোনালোকে যিকোনো কোম্পানীৰ দিব পাৰে। তাৰপিছত অকণমান দিম গোলাপ জল। আৰু দিব লাগিব ভেচলিন। আৰু দিব লাগিব ভিটামিন ই কেপচুল। ইভন 400ৰ মই লৈছোঁ 2টা। তাৰপিছত এতিয়া ধুনীয়াকৈ মিক্স কৰিব লাগিব। ভেচলিনটো বহুত দেৰি লাগে মিক্স হোৱাতে। মোৰ প্ৰায় এঘণ্টামানেই লাগিছে মিক্স হোৱাতে। এনেকৈ ভাঙি ভাঙি দিব লাগিব, নহ'লে ভেচলিনটো মানে মিলি নাযায় সোনকালে।
মোৰ এঘণ্টামান প্ৰায় হৈ গৈছে। এতিয়া মোৰ মিক্স হৈ গ'ল। এতিয়া মই খালী টেমা এটাত ভৰাই আছোঁ। আপোনালোকে যিকোনো ল'ব পাৰে খালী টেমা, মই এইটোৱেই ল'লোঁ। এয়া মোৰ ৰেডি হৈ গ'ল লিপ বাম। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন। এতিয়া এইটো 24 ঘণ্টা ফ্ৰিজত থ'ব লাগিব। তাৰপিছত মই আপোনালোকক নেক্সট ডে দেখুৱাই আছোঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। মই যে কালি বনাইছিলোঁ লিপ বামটো, আজি আপোনালোকৰ আগত দেখুৱাব লৈছোঁ। এইটো হ'ল লিপ বাম কালি বনোৱা। এতিয়া মই ট্ৰাই কৰিম কালাৰটো কেনেকুৱা হৈছে চাওকচোন আপোনালোকে। এনেকৈ কম খৰচতে আমি নিজে ঘৰতে কিছুমান সৰু সৰু বস্তু নিজে বনাই ল'ব পাৰোঁ। ইমান ধুনীয়া হৈছে কালাৰটো। জীৱনত প্ৰথম বনাই পাইছোঁ মই এনেকুৱা বস্তু। আগতে কেতিয়াও বনাই পোৱা নাছিলোঁ। ধুনীয়া লাগিছেনে কালাৰটো? আপোনালোকে কমেণ্টত জনাবচোন। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।